নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ টেকজিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতেই বেছি ভাল লগা হ'বলৈ গৈ আছে, কিয়নো এই ধাৰাবাহিকখনৰ যোৱাটি খণ্ডতেই আপোনালোকে দেখিবলৈ পাইছিলে দেৱযানী হঠাতে নোহোৱা হ'ল আৰু অৰ্ণৱৰ কেছটো হোৱাৰ লগে লগে সেইটো কাণ্ড হৈছিল আৰু যেতিয়া দেৱযানী ৰাস্তাৰে গৈ আছিল আৰু সেই সময়তে দেৱযানী তাৰ পৰা নোহোৱা হৈছিল আৰু অৰ্ণৱে যেতিয়া ৰিয়াৰ ওচৰলৈ গৈছিল তেতিয়া ৰিয়াই কৈছিল যে দেৱযানীক এতিয়া তেওঁলোকে লুকাই ৰাখিছে আৰু সেইটো কথা এতিয়া কোৱাৰ লগে লগে অৰ্ণৱে আচৰিত হৈ পৰিছিল আৰু অৰ্ণৱে ৰিয়াৰ মুখেৰে বহুখিনি কথা উলিয়াবলৈ চেষ্টা আৰু ৰিয়াৰ মুখেৰেদি বেছি কথা উলিয়াব নোৱাৰে, নহ'লে সেইবোৰ কথা সুধি থাকিলেদি অৰ্ণৱে আকৌ জেললৈ যাব লাগিব পাৰে। তো সেইটো কথা এতিয়া নিশ্চয় কোৱা আপোনালোকে যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে বৰষুণ ধাৰাবাহিকখনত আৰু ঠিক তেনেধৰণে আপোনালোকে আজিৰ খণ্ডটিতো দেখিবলৈ পাব। আজি অভিয়ে মাকৰ হাতেৰে ৰন্ধা এতিয়া খানাখিনি লৈ যাব অৰ্ণৱৰ ওচৰলৈ আৰু অৰ্ণৱক সেইখিনি মাকে ৰন্ধা বুলি ক'ব আৰু লগতে অৰ্ণৱক খাবলৈ দিব আৰু অৰ্ণৱে সেইটো খাই বহুত বেছি ভাল পাব আৰু লগতে ঘৰত কেনেকৈ কি আছে তো সেই সকলোবোৰ কথা সুধি থাকিব আৰু লগতে এতিয়া দেৱযানী ক'ত আছে, কেনেকৈ এতিয়া দেৱযানী নোহোৱা হ'ল, তো সেইবোৰ কথা এতিয়া অৰ্ণৱ আৰু অভিয়ে আলোচনা কৰি থকা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। আৰু আনফালে আপোনালোকে ৰত্নাৰ লগত দেৱযানীক দেখা পাব। এতিয়া বাৰু ৰত্নাৰ লগত কেনেকৈ দেৱযানী নে এতিয়া দেৱযানী কিবা প্লেন কৰিছে নিজে যে এইটো দেৱযানী নিজে কৰি আছে নে এতিয়া ৰিয়াহঁতে সঁচাকৈ অপহৰণ কৰিছে আৰু সেইবোৰ বাৰু এতিয়া ৰত্নাৰ ভাৱ নেকি, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে এটা ভিডিঅ'টোত লাইক কৰি যাব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। ধন্যবাদ।